हाय हेलो नमस्कार स्वागतम जानाइছো देव एबाउटर अन्य एटी भिडिओলৈ एकदिनটো फार्मिंगर भिडिओ দি आছো আপোনালোকক আজিও একে ফাर्मिंगर भिडिओ দিম অহাকালিলে আমাৰ পুৱা 8 বজাতে পোৱালি আহিব আৰু মই আজি মাৰিবলৈ লৈছো আপোনাৰ ফৰ্মেলিং মৰা পদ্ধতিটো আপোনালোকে ফৰ্মেলিং পানী মিহলা পদ্ধতিটো হয়তো আপোনালোকে কিছুমানে জানে কিছুমানে হয়তো নাজানে আমাৰ নতুন ফাৰ্মিং সকলক জনাবৰ কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিছো ফৰ্মেলিং আপুনি 1 লিটাৰ পানীত 5 ml के দিব এটো মই দেখিছে এটো স্প্ৰে 20 লিটাৰ হয় ইয়াত মই 100 গ্ৰাম কে দিছো 100 গ্ৰাম কে দিছো আৰু ইয়াত আপোনাৰ ব্লিচিং পাউডাৰ দিছো আপোনাৰ 100 গ্ৰাম ব্লিচিং পাউডাৰ দিছো ফৰ্মেলিংটো আসলতে পোৱালি সময়ৰ 48 ঘণ্টাৰ আগত মৰা হয় হেতুটিকে চাই থাকক ভিডিওটো আৰু ফৰ্মেলিং কেনেকৈ মাৰে চাওক ফৰ্মেলিংটো মৰা এটা নিয়ম আছে আপুনি বেকলৈ আহি ফৰ্মেলিংটো মাৰিব কাৰণ কিয় কৈছো ফৰ্মেলিংটো যেতিয়া আপুনি মাৰিব ইয়াৰ গেছটো যদি আপোনাৰ মুখত বা চকুত বা নাকত পৰে আপুনি জ্বলিব যেনে ধৰণে জ্বলিব আপুনি হয়তো সহ্য কৰিব নোৱাৰিব সেইকাৰণে মই বেকলৈ মাৰি আহি আছো আৰু স্প্ৰেটো হৈছে আমাৰ কাৰেণ্টৰ চাৰ্জ নাই সেইকাৰণে মই হেণ্ড কৰি পেলাই মাৰিবলগীয়া হৈছে অলপ কষ্ট হৈছে চাই থাকক আধা মাৰিলো ফৰ্মেলিংটো সেইকাৰণে মাৰিলো পোৱালি অহাৰ 24 ঘণ্টাৰ ভিতৰত আগত মাৰিব লাগে ফৰ্মেলিংটো আৰু আপোনাৰ যেতিয়া 24 ঘণ্টা আগত মাৰি আমাৰ এই বৰ্ডাৰটোৰ ভিতৰত যিমানখিনি গেছ থাকে বা বীজাণু থাকে বীজাণুখিনি আঁতৰাবৰ কাৰণে এই বস্তুটো মৰা হৈছে আৰু এইটো অকল বৰ্ডাৰটোতে নহয় ফাৰ্মখনৰ 4 স্কোৱাৰে আপুনি বেৰবিলাকত মাৰিব পাৰিব চিলিংবিলাকত মাৰিব পাৰিব 4 স্কোৱাৰে পিৰালিত মাৰিব পাৰিব আৰু বহুত ভাল হয় এইটো কোম্পানীৰ ফালৰ পৰা দিছে ফৰ্মেলিংটো আৰু আমি এতিয়া একোটা মাৰিলো কালিতে পুৱাতে আহিব পোৱালি বৰ্ডিঙৰ কাম ষ্টাৰ্ট হৈছে আমি বৰ্ডাৰটো বনাই লৈছো
আৰু ইয়াত আমি 8টা বডিং বনাম, সন্ধিয়ালৈ সেইখিনি কাম কৰিম। আৰু বৰ্তমান এতিয়া পুৱাতে সেইকাৰণে এই ফৰ্মেলিঙৰ কামখিনি কৰি লৈছোঁ। ঠিক আছে, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদে হয়তো নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। ধন্যবাদ। জয় আই অসম।